दिनै 30 मार्च बड'फानि जोनोम साननि लोब्बायै दुलाराय आसामावनो फालिदों फरायसा सान जर'खायै आसाम सरकारा फोसावनाय बायदियै दिनै बड'फानि जोनोम साननि लोब्बायै फरायसा सानखौ गुवाहाटीनि श्रीमन्त शंकरदेव कलाक्षेत्र हारिमुआरि नब्लाङाव मेहेरगोनाङै फालिदों। आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्माया बे साननि हाबाफारियाव बाहागो लानानै बड'फानि सानथौ आरो सानस्रिनि बागै गोनां बाथ्राखौ बुंथियो। गिबि मन्थ्रिया बुंदों बड'फा उपेन्द्रनाथ ब्रह्मआ बर' हारिनि थाखाय राजखान्थि रांखान्थि आरो अराय जुगामिनि था मोनथायखौ मोनफुंनो जुजिथाबदों। दिनै बर' हारिनि गेजेराव जाफुंसारनाया बड'फा उपेन्द्रनाथ ब्रह्मनि नाजानायावनो जादों। दिनैनि बे गोथार फरायसा सानावनो गिबि मन्थ्रि हिमन्त बिश्व शर्माया रायजोनि फरायसाफोरनि थाखाय माखासे गोनां हाबाफारिखौ फोसावना होदों। गिबि मन्थ्रिया बुंदों 10 थाखोसिम फरायसाफोरनो बेसेन नाङै बिजाबखौ होनाय जागोन। रायजोआव हायार सेकेन्डारि आरो डिग्री फरायबाय थानाय फरायसाफोरनो 1450 रांखौ होगोन। बेंकआव सोना होगोन। हस्टेलाव थानानै कलेजाव फरायनाय फरायसाफोरनो 7150 रां होगोन। पोस्ट ग्रेजुएट हिन्जावसा फरायसाफोरनि थांलाय फैलाय बास भारानि थाखाय बोसोराव 10,000 रां होगोन। बेजों लोगोसेनो हायार सेकेन्डारि आरो डिग्री फरायफुनाय माइनरिटी हिन्जावसा फरायसाफोरनो 2,000 रां आरो पोस्ट ग्रेजुएटफोरनो 4,000 रां होनो आसाम सरकारा थांखि लादों। बिटिआरनि गाहाय खुंगिरि प्रमद बर' आरो माखासे मन्थ्रिफोरनि बाहागो लानायाव गिबि मन्थ्रि हिमन्त बिश्व शर्माया दिनै फरायसा साननि लोब्बायै गोबां बाथ्राफोरखौ फोसावबोदों। আজিৰ দিনটো আমাৰ ৰাজ্যখনৰ বাবে এটা ঐতিহাসিক দিন। ঐতিহাসিক দিন এইভাবে নহয় যে আমি আজিৰ দিনটোত ছাত্ৰ দিৱস পালন কৰিছোঁ বা আজিৰ দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে বহু কেইখন আঁচনি আমি মুকলি কৰি দিয়াৰ বাবে ইয়াত সমবেত হৈছোঁ। আজিৰ দিনটো ঐতিহাসিক দিন এইভাবে যে আজিৰ পৰা বহু বছৰ আগতে 70 দশকৰ পৰাই যদি অসমীয়া মূলসুঁতিৰ জনজীৱন আৰু বড়ো জনগোষ্ঠীৰ মূলসুঁতিৰ জীৱনৰ মাজত ৰাজনৈতিক সামাজিক শৈক্ষিক বৌদ্ধিক দিশত এখন সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব পৰা হ'লহেঁতেন তেনেহ'লে হয়তো অসমৰ সমসাময়িক ইতিহাস আমি আন ধৰণে লিখিব পাৰিলোহেঁতেন। বহুতো ৰক্তাক্ত সংগ্ৰামৰ আমি হয়তো কেতিয়াও দেখা নাপালোহেঁতেন। বহুত নিৰীহ জীৱনে কেতিয়াও মাতৃৰ বুকু খুদা কৰি এই পৃথিৱীৰ পৰা আঁতৰি যাব নালাগিলেহেঁতেন। অসম এখন বহু ভাষাভাষী দেশ আৰু এখন বহু ভাষাভাষী ৰাজ্য। আমি যি ধৰণে ভাৰতৰ প্ৰেক্ষাপটত কেতিয়াবা কোনো এটা বিশেষ ভাষাৰ প্ৰচলন আৰু প্ৰসাৰক আমি মনত ভাল নাপাওঁ, ঠিক সেই ধৰণে এখন বহু ভাষাভাষিক সমাজত কোনো এটা ভাষাৰ আধিপত্য আন কোনো এটা জনগোষ্ঠীয়ে স্বীকাৰ কৰি নল'ব পাৰে। তেনে ক্ষেত্ৰত আমি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ পৰিৱেশৰ মাজেৰে উমৈহতীয়া ভাষা নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ বৌদ্ধিক সমাজৰ ওপৰত আহি পৰে। ভাষা কেন্দ্ৰিক চভিনিজিমৰ কাৰণে আজি আমাৰ ৰাজ্যখনত সমন্বয়ৰ পৰিৱৰ্তে আমি সংঘাতৰ কেইবাটাও যুগ আমি দেখা পাইছিলোঁ। আমি সকলোৱে বুজি পাব লাগিব যে ভাষা মাত্ৰ মত প্ৰকাশৰ এটা প্ৰক্ৰিয়া, কিন্তু আমাৰ হৃদয়ত থকা যি মত, হৃদয়ত থকা যি আনন্দ, হৃদয়ত থকা যি উৎসাহ, হৃদয়ত থকা পবিত্ৰতা, যাক আমি ভাষাৰ জৰিয়তে প্ৰকাশ কৰিব খোজো, সি সদায় পবিত্ৰ
আৰু গংগাৰ দৰে পৰিষ্কাৰ। কিন্তু সেই মনৰ মনোভাৱক প্ৰকাশ কৰাৰ মাধ্যমটো যদি আমি ভবাতকৈও বেছি কঠোৰ হৈ পৰে, হৃদয়ৰ তত্ত্বগধুৰ সেই পবিত্ৰতাখিনিক মাধ্যমে ঢাকি পেলায়। আমি এটা কথা সদায় অনুভৱ কৰিব লাগিব যে হৃদয়ৰ পবিত্ৰতাখিনিক প্ৰকাশ কৰাৰ মাধ্যমে ভাষা। ভাষা শুৱলা হ'ব লাগিব, ভাষা সুমধুৰ হ'ব লাগিব, আৰু ভাষাই জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব লাগিব। আজি বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসৰ এই পবিত্ৰ দিনটোত মই ভাষাক মত প্ৰকাশৰ এক প্ৰক্ৰিয়া আৰু আমাৰ অন্তৰৰ গভীৰতম কোণত নিহিত হৈ থকা পবিত্ৰতাখিনিক নিগৰি উলিয়াব পৰা এক মাধ্যম হিচাপে ব্যৱহাৰ কৰি জাতি জনগোষ্ঠীৰ মাজত একতাৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে আহ্বান জনাম। বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ মুক্তিৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক বিকাশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। সেইগৰাকী মহান ব্যক্তিক আজি সমগ্ৰ ৰাজ্যখনতে কৃতজ্ঞ জাতিয়ে আকৌ এবাৰ সোঁৱৰণ কৰিছে। বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ জাতীয় জীৱনৰ এডাল সমন্বয়ৰ সাঁকো হৈ পৰক, তাকেই কামনা কৰি আজিৰ এই ঐতিহাসিক দিনটোত মই অসমবাসী ৰাইজৰ হৈ বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। কোকৰাঝাৰ জিলাৰ দতমাৰ বৰাগাৰী গাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালত উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম হৈছিল। সৰুৰে পৰা তীক্ষ্ণ বুদ্ধি আৰু মেধাৰ পৰিচয় দিয়া ব্ৰহ্মদেৱে কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগৰ পৰিদৰ্শক পদত যোগদান কৰি তেওঁ কিছুদিন চৰকাৰী সেৱা আগবঢ়াইছিল। কিন্তু প্ৰতিটোপাল ৰক্তৰ বিন্দু আৰু আত্মাৰ গভীৰত নিহিত হৈ থকা নিভাঁজ জাতি প্ৰেমৰ বাবে পৰৱৰ্তী সময়ত তেওঁ বড়ো জাতিৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত জড়িত হৈ পৰিছিল। উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োসকলৰ আৰ্থ-সামাজিক উত্তৰণৰ এক নতুন সপোন দেখিছিল। তেওঁ বড়ো সমাজক একত্ৰিত কৰি আগুৱাই নিব বিচাৰিছিল। 1986 চনৰ পৰা 90 চনৰ ভিতৰত উপেন্দ্ৰনাথ ব্ৰহ্মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। এপছুৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁ অসমৰ বড়ো সমাজৰ আশা আৰু আকাংক্ষা পূৰণৰ দিশত বলিষ্ঠতাৰে পদক্ষেপ গ্ৰহণ কৰিছিল। নিজৰ সকলো ব্যক্তিগত আকাংক্ষা পৰিত্যাগ কৰি বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো সমাজৰ ৰাজনৈতিক আন্দোলনক এক নতুন গতি দিছিল। 9 মাহ ধৰি উত্তৰ পূৰ্বৰ জনজাতীয় অঞ্চলসমূহ পৰিভ্ৰমণ কৰি জনসাধাৰণৰ অৱস্থাৰ প্ৰত্যক্ষ বুজ লৈ তেওঁ উপলব্ধি কৰিছিল যে জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ বাবে আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে। এপছুৰ সভাপতি হিচাপে তেওঁ বড়োসকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে একত্ৰিত কৰিছিল। উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা আটাইতকৈ শক্তিশালী কণ্ঠ আছিল উপেন্দ্ৰনাথ ব্ৰহ্ম। 1986 চনত জনজাতীয় সংগ্ৰামৰ ভৱিষ্যত অন্ধকাৰময় বুলি অনুভৱ কৰি অতদিনে অৰাজনৈতিক ভূমিকা পালন কৰি অহা এপছুক প্ৰত্যক্ষভাৱে এই সংগ্ৰামত উপেন্দ্ৰনাথ ব্ৰহ্মই জড়িত কৰিছিল। গণতান্ত্ৰিক চেতনাবোধ সম্পন্ন ব্ৰহ্মদেৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস নীতিক সমৰ্থন কৰি সেই নীতিৰ প্ৰতি অনুপ্ৰাণিত হ'বলৈ সকলোকে আহ্বান জনাইছিল।
তেওঁ বড়োসকলৰ অৰ্থনৈতিক তথা সামাজিক অৱস্থা উন্নীত কৰিবলৈ গণতান্ত্ৰিক প্ৰয়াসেৰে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল। তেওঁ বিশ্বাস কৰিছিল প্ৰত্যেকেই জীৱনত শিক্ষাগত অৰ্হতা লাভ কৰাৰ উপৰি নিজস্ব ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি অহা উচিত। উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োলেণ্ডক সকলো শ্ৰেণীৰ লোকৰ বাসভূমি হ'ব বুলি ব্যক্ত কৰিছিল। সেইবাবে তেওঁ লিভ এণ্ড লেট লিভ নীতিক বিশ্বাস কৰিছিল। বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ ভাষা সংস্কৃতিৰ উন্নতিৰ বাদেও অন্য ভাষাভাষীৰ উন্নতিৰ কথাও দোহাৰিছিল। তেওঁ কৈছিল, উই মাষ্ট ষ্টেণ্ড ফৰ দ্য ছাৰ্ভাইভেল অফ মেনকাইণ্ড অফ দ্য ৱৰ্ল্ড। নৈতিকতাৰ প্ৰতি তেওঁ অগাধ গুৰুত্ব আৰোপ কৰিছিল। মাতৃভাষাৰ প্ৰতি তেওঁৰ আছিল গভীৰ প্ৰেম। বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ অভাৱ অভিযোগসমূহ ৰাইজক অৱগত কৰাৰ বাবে অৰখি নামে সাপ্তাহিক বড়ো কাকত এখনৰ প্ৰকাশ কৰিছিল। তেওঁ নিজে বহু বছৰ ধৰি এই কাকতৰ সম্পাদকৰ দায়িত্বত আছিল। বড়োলেণ্ড আন্দোলনৰ সময়ছোৱাত তেওঁ দ্য বড়োলেণ্ড টাইমছ নামে এখন সাপ্তাহিক ইংৰাজী বাতৰি কাকত প্ৰকাশ কৰি বড়ো জাতিয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ উপৰিও বহু প্ৰবন্ধ পাতি আৰু কবিতাৰ মাধ্যমেৰে তেওঁ নিজস্ব চিন্তা চেতনা জনমানসত প্ৰকাশ কৰিছিল। 1956 চনৰ 31 মাৰ্চত জন্মগ্ৰহণ কৰা বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 1993 চনৰ 1 মে'ত পৰলোক প্ৰাপ্তি হয়। মাত্ৰ 34 বছৰ 1 মাহে তেখেত জীয়াই আছিল। কিন্তু নাতিদীৰ্ঘ জীৱনকালত তেওঁ বড়ো জনগোষ্ঠীক একত্ৰিত কৰাৰ উপৰিও বড়োসকলৰ জাতীয় চেতনাক এনেকৈ আলোড়িত কৰিছিল যে সেই চেতনাই বড়ো জনগোষ্ঠীক আজি ভাৰতৰ এক অন্যতম শক্তিশালী জাতিত পৰিণত কৰিলে। তেওঁৰ চিন্তা আৰু দৰ্শন আজিও বড়ো জাতিৰ শিৰা উপশিৰাই ফল্গুৰ দৰে প্ৰবাহমান হৈ আছে। তেওঁৰ উত্তৰ প্ৰজন্মৰ বাবে দি যোৱা অৱদানে বড়ো জাতিক চিৰ নতুন কৰি জীয়াই ৰাখিব। নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰনাথ ব্ৰহ্মৰ কৰ্ম আৰু দৰ্শনৰ বিষয়ে ৰাজ্যখনৰ প্ৰতিগৰাকী লোক অৱগত হোৱাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন দৰ্শন প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবেও অনুকৰণীয়। তেখেতৰ মতে জীৱনক সকলোতে এটা লক্ষ্যৰ প্ৰয়োজন। লক্ষ্যহীন মানুহ বতাহত উৰি ফুৰা বেলুনৰ দৰে। বেলুনটো বতাহে ইফাল সিফাল উৰুৱাই নিয়াৰ দৰে এজন লক্ষ্যহীন ব্যক্তিৰ জীৱনেও দিক বিদিক হেৰুৱাই ঘূৰি ফুৰে। এনেধৰণৰ মানুহ জীৱনত সফল হ'ব নোৱাৰে। তেনে ব্যক্তিৰ জীৱন ব্যৰ্থতাৰে ভৰি থাকে। নিজকে সবলভাৱে প্ৰতিষ্ঠা কৰি সমাজৰ বাবে সেৱা আগবঢ়োৱাৰ এক দৃঢ় লক্ষ্য থাকিব লাগিব। এয়া আছিল বড'ফাৰ জীৱন দৰ্শন। যেতিয়া এটা দৃঢ় লক্ষ্য আৰু উদ্দেশ্য থাকে তেতিয়াহে মানুহৰ জীৱন সাৰ্থক হ'ব পাৰে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ গোটেই কথাত উপেন্দ্ৰনাথ ব্ৰহ্মই গেটেৰ কথাত বিশ্বাস কৰিছিল। গেটেৰ মতে জীৱনৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল এটা সুবিশাল লক্ষ্য আৰু তাক লাভ কৰাৰ যোগ্যতা আৰু অধ্যৱসায়ৰ গৰাকী হোৱা। যিজন ব্যক্তিৰ ইচ্ছা শক্তিৰ দৃঢ়তা থাকে তেওঁই পৃথিৱীখনক নিজৰ মতে গঢ় দিয়ে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন দৰ্শনত মই ভিক্টৰ হুগোকো দেখা পাওঁ। হুগোৱে কৈছিল, মানুহৰ শক্তিৰ অভাৱ নাথাকে, অভাৱ থাকে ইচ্ছাৰহে। যাৰ লক্ষ্য আৰু দৃঢ়তা থাকে তেওঁ সফল হোৱাটো নিশ্চিত। বৰ্তমানৰ পৃথিৱী বিজয়ী হোৱাটো অতি কঠিন, কিন্তু ইয়াৰ অৰ্থ বিফলতা নহয়। যদি দৃষ্টিভংগীৰ স্বচ্ছতা থাকে আৰু প্ৰস্তুতি পৰ্যাপ্ত হয় তেন্তে সফলতা অনিবাৰ্য। আমাৰ লক্ষ্য স্পষ্ট আৰু মনোবল দৃঢ় হ'ব লাগে। আমি আমাৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ অহৰহ চেষ্টা কৰা উচিত। আমি মানসিকভাৱে দুৰ্বল হোৱা উচিত নহয়। পৰ্যাপ্ত প্ৰস্তুতি আৰু অটল লক্ষ্যই আমাৰ জীৱনক সফল কৰি তোলে।
বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰস্তুতি আছিল পৰ্যাপ্ত। জীৱন কালত তেওঁৰ লক্ষ্য সফল হোৱা নাছিল, কিন্তু তেওঁৰ প্ৰেৰণাই বড়ো সমাজক তেওঁৰ জীৱনৰ পৰৱৰ্তী কালত এক নতুন দিগন্তলৈ লৈ গ'ল। আজি বড়ো জাতিৰ মাজত দেখা পোৱা শৈক্ষিক আৰু বৌদ্ধিক উৎকৰ্ষই উপেন্দ্ৰনাথ ব্ৰহ্মৰ সফল নেতৃত্বকে পৰিচয় দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগ্ৰহত স্বাক্ষৰিত শান্তি চুক্তিৰ পৰৱৰ্তী সমাজত বড়ো সমাজত বিৰাজ কৰা শান্তি আৰু একতাৰ বাণীয়ে উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে বড়ো জাতিটোক নতুনকৈ প্ৰেৰণা দিব। তেখেতে বিচাৰিছিল যে বড়ো জাতিয়ে আকাশ চুৱক, শিক্ষা দীক্ষাৰে দীক্ষিত হৈ বড়ো সমাজ ভাৰতৰ ভিতৰতে এক শ্ৰেষ্ঠতম সমাজ ৰূপে জিলিকি ৰক। অহিংসা আছিল তেওঁৰ জীৱনৰ পৰম ধৰ্ম। বন্দুকৰ গুলীৰে নহয়, মানুহৰ তেজেৰে নহয়, অহিংসা আৰু বৌদ্ধিক জ্ঞান আৰু প্ৰজ্ঞাৰে বড়ো জাতিটো জগত সভাত জিলিকি ৰক। এয়া আছিল উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন। আজি ছাত্ৰ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই পুনৰ এবাৰ বড়ো সমাজ আৰু আমাৰ বৃহত্তৰ ৰাজ্যবাসীক অহিংসাৰ মূল মন্ত্ৰেৰে দীক্ষিত হৈ জ্ঞান আৰু প্ৰজ্ঞাক সাৰথি কৰি আমাৰ ৰাজ্যখনক বড়ো, অসমীয়া ভাষী, কাৰ্বি, ডিমাচা, মিচিং, ৰাভা, কোচ, কলিতা সকলোৱে আমাৰ ৰাজ্যখনক আৰু আমাৰ জাতিটোক উত্তৰণৰ এক নতুন দিগন্তলৈ লৈ যাওক। আমাৰ আকাশ চোৱাৰ প্ৰেৰণাৰে এই মহানতাৰে দীক্ষিত হৈ প্ৰতিজনে নিজ লক্ষ্যত উপনীত হ'বলৈ নিৰন্তৰ প্ৰয়াস কৰক। আজিৰ ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনটোত তাকেই মই পুনৰ এবাৰ কামনা কৰিছোঁ। ভাৰতৰ আটাইতকৈ শক্তি হৈছে যুৱ শক্তি। ভাৰত এখন য়ং নেশ্যন। আজি আমাৰ দেশৰ যুৱ শক্তিয়ে নতুন নতুন লক্ষ্যত উপনীত হ'বলৈ নিৰন্তৰ কাম কৰিছে। ষ্টাৰ্টআপ মুভমেণ্টৰ পৰা আৰম্ভ কৰি শিক্ষা সংস্কৃতিৰে দীক্ষিত হৈ আমাৰ যুৱ প্ৰজন্মই আজি এক নতুন ভাৰতৰ সপোন দেখিছে। আজি আমাৰ ভাৰতখন আত্মনিৰ্ভৰশীলতাৰ পথত দ্ৰুতগতিত আগবাঢ়িছে। কোভিডৰ সময়ত বিশ্বৰ লগত একেলগে প্ৰতিযোগিতা কৰি উদ্ভাৱন কৰা কোভিডৰ প্ৰতিষেধক টিকাই হওক বা আমাৰ নিজস্ব টেকনলজিৰে আমি আৰম্ভ কৰা 5Gয়ে হওক আৰু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চকুত তীৰ বিৰাই থকা 6Gৰ সপোনে হওক, এই গোটেইবিলাকে আত্মনিৰ্ভৰশীল ভাৰত আৰু যুৱ সমাজৰ প্ৰতি আমাৰ সমাজৰ থকা অগাধ আত্মবিশ্বাসকে আকৌ এবাৰ প্ৰমাণ কৰিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, শক্তি পুত্ৰ মই ভক্তি বুকুত লৈ, মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই, গান্ধী মই, ময়েই ধনঞ্জয়, মৃত্যুকো কৰিছো জয়, ময়ে অসমৰ, ময়ে ভাৰতৰ, ময়েই ডেকা ল'ৰা অগ্নিময়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া যুৱ শক্তিক অগ্নিময় শক্তিৰ অধিকাৰী বুলি আখ্যান দিছিল। আমাৰ ভাৰতৰ সমগ্ৰ জাতি সত্তাৰে আদৰ্শ পুৰুষ স্বামী বিবেকানন্দই কৈছিল, যুৱ প্ৰজন্ম হৈছে এখন দেশৰ ভেটি। তেওঁলোক যিকোনো ৰাষ্ট্ৰৰ বাবে এক বৃহৎ সম্পদ, কিয়নো তেওঁলোক শক্তি, উৎসাহ আৰু উদ্ভাৱনী চিন্তা চৰ্চাৰে পৰিপূৰ্ণ। স্বামী বিবেকানন্দই ভাৰতৰ যুৱ প্ৰজন্মক আমাৰ গৌৰৱময় অতীত আৰু সোণোৱালী ভৱিষ্যত। মই আজিৰ ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনটোত আমাৰ নৱপ্ৰজন্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ দীক্ষাৰে দীক্ষিত হৈ আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল পৰিয়াল নিৰ্মাণৰ বাবে মই আহ্বান জনাম। আত্মনিৰ্ভৰশীল পৰিয়ালে
আমাক কৃষিৰ প্ৰতি আগুৱাই লৈ যাব। আত্মনিৰ্ভৰশীল পৰিয়ালে কাৰো ওচৰত হাত নপতাকৈ আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা দিব আৰু এনে আত্মনিৰ্ভৰশীল পৰিয়ালৰ সমষ্টিয়ে আত্মনিৰ্ভৰশীল অসম সৃষ্টি কৰিব আৰু আত্মনিৰ্ভৰশীল অসমে আত্মনিৰ্ভৰশীল ভাৰতৰ যাত্ৰাত বৰঙণি আগবঢ়াব পাৰে। আজিৰ এই ছাত্ৰ দিৱসৰ আয়োজনত বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও আমি অসমৰ ছাত্ৰ সমাজৰ কল্যাণৰ বাবে 7খনকৈ নতুন আঁচনি বা চলি থকা আঁচনিৰ যি উপকাৰিতা বা বেনিফিট তাক আজিৰ এই দিনটোত আমি ছাত্ৰ সমাজৰ মাজলৈ প্ৰেৰণ কৰিব খুজিছোঁ। অসমৰ শিক্ষামন্ত্ৰী হৈ থকা সময়ত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ অসমত ল'ৰা ছোৱালীৰ টেক্সট বুক ফ্ৰী হ'ব লাগে। ক্লাছ 10লৈকে প্ৰথম অৱস্থাত আমাৰ চৰকাৰে ক্লাছ 7লৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিছিল। শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত আমি সিদ্ধান্ত লৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে আমাক 7মান শ্ৰেণীলৈ টেক্সট বুক দিয়াত সহায় কৰে। 8, 9, 10ৰ টেক্সট বুক আমি নিজে দিব পাৰোঁ নেকি? যোৱা 2 বছৰৰ প্ৰচেষ্টাৰ পিছত এতিয়া 10মান শ্ৰেণীলৈ পাঠ্যপুথি আমাৰ ৰাজ্য চৰকাৰে ছাত্ৰ সমাজক বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে। উচ্চতৰ মাধ্যমিক আৰু গ্ৰেজুৱেশ্যনত কিতাপ প্ৰকাশ কৰি বিতৰণ কৰাটো সম্ভৱ নহয়। ছাবজেক্টৰ গভীৰতা আৰু বহুকেইটা ছাবজেক্ট বহু ভাষা ভাষীৰ সমাহাৰে ইয়াক এক প্ৰত্যাহ্বানলৈ ৰূপান্তৰ কৰে আৰু সেইবাবে আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ প্ৰতিগৰাকী হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীক আমি 1450 টকাকৈ আগবঢ়াম, যাতে তেওঁলোকে নিজৰ কিতাপখিনি কিনি লোৱাত অকণমান হ'লেও আমাৰ পুঁজিৰ ব্যয় কৰিব পাৰে, পিতৃ মাতৃৰ আৰ্থিক বোজা কিছু পৰিমাণে হ'লেও কমাব পাৰে। আজি সেই আঁচনিখনৰ অধীনত অসমৰ 3,41,663 গৰাকী ছাত্ৰ ছাত্ৰীক আমি 1450 টকাকৈ বেংক একাউণ্টত মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ। আজিৰ এই অনুষ্ঠানৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত সেই টকাকেইটা ৰিফ্লেক্ট কৰিব। মই আশা কৰিম এই পুঁজিখিনিৰে হয় আমি কিতাপ কিনাত সহায় কৰিম আৰু যদি আমাৰ দেউতা মাই ইতিমধ্যে আমাক কিতাপখিনি কিনি দিছে, দেউতা মাক এই টকাকেইটা আমি উভতাই দিম যে চৰকাৰে মোক দিছে, গতিকে তুমি যিখিনি টকা মোৰ কাৰণে খৰচ কৰিছিলা এই টকাখিনি আজি মই উভতাই দিছোঁ।